গাহৰি বনাব, তাৰপিছত ইফালে আকৌ হাঁহৰ মাংস। নমস্কাৰ আৰু সমূহ অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে চাগে ভোগালী উৎসৱ ভাল ধৰণে পালন কৰিলে আৰু আমিও পালন কৰিলোঁ। আজি আমি দুজনে স্কুটিত আহিছোঁ দেই, দুচকীয়া বাহনত আমি গৈ আছোঁ। আজি আমি দুচকীয়া বাহনতে গৈ আছোঁ। ভাবিছোঁ ভিডিঅ'টো আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ, কি পাৰোঁ দেখুৱাম আৰু বিশেষফালে যাম বুলি ভাবিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে মোক এইকেইদিনতে বহুত মৰম দিছে সেইসকলে মোৰ শুভকামনা জনাইছোঁ। আৰু যিসকলে এতিয়াও মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। বলক এতিয়া গৈ আছোঁ, বহুত ঠাণ্ডা, বিৰাট ঠাণ্ডা। গৈ আছোঁ, আজি মা ঘৰলৈ গৈ আছোঁ, টিকলা ঘৰত গৈ আছোঁ, মা ঘৰ। পালোহি আৰু এইজনী মাইনু ৰৈ আছে। এইয়া মা ওলাই আহিছে। এইয়া গোঁসাই ঘৰ, মাহঁতৰ গোঁসাই ঘৰ চাৰিওফালে ফুলে এইয়া পুৰা ফুলনি, ফুলে জকমকাই আছে। মাইনুৱে ফুল ৰুইছে গোটেই চাৰিওফালে, ফুলে ফুল, কি সুন্দৰ মাইনুৰ ফুলনি বাগিচা। এয়া প্ৰথমতে চাহ খাইছোঁ, লাৰু, নিমকি, খুৰমা আৰু তিল পিঠা আৰু চাহ। তাৰপিছত এইফালেও চাহ, পোনে গৈ চাহ খাইছোঁ। আৰু তাৰপিছত এইফালে এয়া ঘৰৰ দৈ খাবলৈ দিছে। জলপান নাখাওঁ ক'লোঁ, দৈয়ে খাবলৈ ল'লোঁ। আৰু এয়া নবৌ, এয়া ককাইদেউ ল'ৰাটো শান্তিপ গগৈ। সেইজনী মাইনু ওলাই আহিছে, দৌৰিছে আকৌ। এইফালে মা ককাইদেউ কালি পালেহি বোলে ঘৰ। ভাইটি ল'ৰাটো, ককাইদেউ ল'ৰাটো এইটো খাই পেটোৱা হৈছে। এইয়া ককাইদেউ এইফালে মোৰ মিষ্টাৰ। এইয়া ককাইদেউ ল'ৰা আৰু মোৰ মিষ্টাৰ পোনে আহি পাইছে। সিহঁতে ৰ'দতে অকণ বহিছে, আজি বৰ ঠাণ্ডা বতৰ। সেয়াহে ৰ'দ লৈ কথা পাতি আছোঁ। এয়া আজি খানা লাহে আহি আছে, ভাত দাইল চব্জি আহিছে।
মাংস লাহে লাহে আহিব আৰু মই আগতীয়াকৈ এনেই অলপ দেখুৱাই আছোঁ দেউতাই খাবলৈ লৈছে আৰু খাম আৰু লাহে ধীৰে আৰু চব্জি আনিবলৈ আহি আছে হাঁহৰ মাংস আৰু গাহৰি মাংস আনিবলৈ বাকী আছে ভাত খাই কথা মাৰি আছোঁ নাচি দিয়া অকণ নাচা নাচা অকণ নাচি দিয়া কেনেকৈ লাজ কৰিছে ইচ ৰাম সৰু ছোৱালী আই ইচ ৰাম ৰাম মুখখন দেখাই দিয়া এবাৰ দেখাই দিয়া ইচ ফটোকে বেটি এতিয়া আকৌ লাজ কৰিছে এয়া খালোঁ বোলো আজি যাওঁ দেই মাজনী বাই বাই খালোঁ বোলো এতিয়া যাওঁ আৰু দেই মাইনু যাওঁগৈ আৰু দেই বাই ভাল লাগিলে